শিল্পিকা চুতীয়া মোৰ বৈৰাগীমঠ চাৰিআলিত মোৰ ক্লিনিক আছে মোক একচুৱেলি ফোন এটা আহিছিলে ইণ্ডিয়ান আৰ্মি বুলি ফোন এটা আহিলে কেইবাদিনৰ পৰা আজি আহি আছে ফোনটো হা কিন্তু মই মানে টাইম পোৱা নাই ফোনটো ৰিচিভ কৰিবলৈ মোৰ ক্লিনিকৰ যিটো চেম্বাৰৰ নাম্বাৰ সেইটোত ফোন আহি আছে চ' মোৰ যিজনী ছোৱালী মোৰ লগত থাকে এছিষ্টেণ্ট তাই বাৰে প্ৰতি ফোনটো উঠাই আৰু মোক দিয়ে তাৰপিছত তাই মোক বাৰে প্ৰতি কৈছে বাৰে প্ৰতি ফোন কৰি আছে সেইটো কাৰণে মই কল বেক কৰিলোঁ কি আছিলে তাৰপিছত সিহঁতি কৈছে কি ইণ্ডিয়ান আৰ্মিৰ পৰা ফোন কৰিছোঁ আমাৰ এনেকৈ 35 আছে ইণ্টাৰ্নি 35 ইণ্টাৰ্নি আছে সিহঁতক মানে চেকআপ কৰিব লাগে আৰু স্কেলিং কৰিব লাগে স্কেলিং এটা প্ৰচিজাৰ হয় মানে দাঁত চাফা কৰা চ' সেইটো কৰিব লাগে তাৰ মই কৈছোঁ যে মই ইমানখিনি একেলগেতো কৰিব নোৱাৰোঁ মই 10টাকৈ চাই দিব পাৰিম চ' ফাৰ্ষ্ট মই চাই ল'ম চাই পেলাই কি কৰিব লাগে সেইটো হিচাপে চাই পেলাই মই এপইণ্টমেণ্ট দিম সেইমতে মই ট্ৰিটমেণ্ট কৰিব পাৰিম তাৰপিছতে তেহেঁতি ক'লে ঠিক আছে তাৰপিছত আজি মই কৈছিলোঁ আজি মাতিছিলোঁ সিহঁতক কি আজি 10টা 11টা বজাত 10টা কেণ্ডিডেট লৈ পেলাই আহি যাব ইণ্টাৰ্নি তাৰপিছত মোক ৰাতিপুৱা ফোন আহিছে যে আজি 10টা নিমনে তাৰপিছত মই বোলো ঠিক আছে তাৰপিছতে কৈছে কিন্তু আমাৰ মানে কিছুমান নিয়ম আছে আমাক বোলে ইয়াৰ পৰা ওলাবলৈ নিদিয়ে সেইটো কাৰণে আমি আগে পে'মেণ্টটো কৰি দিম চ' পে'মেণ্টটো কৰাৰ পিছত আমি মানে শ্লিপ এখন পাম সেই শ্লিপখন গেটত দেখালেহে আমাক ওলাবলৈ দিব সেই বুলি কৈ আছে বাৰে প্ৰতি তাৰপিছতে মই বোলো ঠিক আছে তেতিয়াহ'লে পে'মেণ্টটো কেনেকৈ কৰিম বুলি ক'লে তাৰ মই বোলো একাউণ্ট নাম্বাৰটো মোৰ লৈ লওক তাৰ কৈছে আমি একাউণ্টত পে' কৰিব নোৱাৰোঁ ইণ্ডিয়ান আৰ্মিৰ বোলে ফৌজি লগক হিন্দীত কৈছে পূৰা আৰ্মি টাইপ কৈছে আৰু কৈছে ভিডিঅ' কল কৰিব মোক ভিডিঅ' কল কৰিছোঁ মই ভিডিঅ' কলত সিহঁতি পূৰা ড্ৰেছ পিন্ধি আছে আৰ্মিৰ আৰু আৰ্মিৰ নাম নিজৰ কৈ দিছে তাৰপিছত নিজৰ নাম্বাৰ BF কিবা এটা এনেকৈ নাম্বাৰ পূৰা কৈ দিছে নিজৰ পূৰা চব কৈ দিছে মানে আপুনি বিশ্বাস নকৰাকৈ থাকিবই নোৱাৰে এনেকুৱা পূৰা ভিডিঅ' কল মোক দেখাই দিছে আৰু কৈছে কি আপুনি আন এটা মোবাইল লওক আৰু আন এটা মোবাইলৰ পৰা ফোন কৰক আৰু যাতে কোনো ওচৰত নাথাকে এইখিনি যিখিনি কাম হ'ব এইখিনি CCTV চাৰ্ভিলেঞ্চৰ আণ্ডাৰত হ'ব সেই বুলি কৈছে তাৰপিছত মই আৰু মোৰ এছিষ্টেণ্টজনী তাই গুচি গৈছে তাই ফোনটো পাই মই ফোন কৰি মোৰ ফোনটো দেখাই দিছোঁ যিখিনি হ'ব মানে চাই থাকিব কৈছে তেহেঁতি চাই থাকিব মানে মোৰ জিপে' চাই থাকিব জিপে'ত কৰিম আৰু ফাৰ্ষ্ট কিন্তু কি হ'ল ক্ৰেডিট কাৰ্ড পে'মেণ্ট বুলি এটা বস্তু এটা থাকে যিটো মোৰ জিপে'টোত নাছিলে কাৰণ মোৰ জিপে'টোত আপডেট কৰা নাছিলোঁ সেইটো কাৰণে ৰাতিপুৱা মানে ট্ৰানজেকশ্যনটো নহ'ল তাৰপিছত পিছবেলা আকৌ ফোন কৰিলে মেছেজ কৰি আছে কি কব আয়ে মেম কব আয়ে তাৰপিছত ইমান ফোন কৰা দেখি মই কৈছোঁ ইণ্ডিয়ান আৰ্মি ইম'চনেল হৈ যায় ন মানুহ ইণ্ডিয়ান আৰ্মি বুলি ক'লে মই কৈছোঁ ঠিক আছে ছাৰ্ভিচ দিব লাগে বুলি কৈ মই আৰু ক'লোঁ ছোৱালীজনীক আকৌ ফোন কৰিলে পিছবেলা তাই মই আৰু সেইটো কাৰণে ফোন কৰিলোঁ আৰু মই বোলো আপ কব আনা চাহতে হে চব ডেট চেট ঠিক কৰিলে তাৰপিছত ক'লে এক কাম কিজিয়ে পে'মেণ্ট আজ কৰ দেংগে ফিৰ যেতিয়াৰ পৰা মানে মাতিম আৰু নেক্সট তেতিয়াৰ পৰা আহিম আৰু মই ক'লোঁ ঠিক আছে মোক কৈছে ফোনপে' ডাউনলোড কৰিবলৈ তাৰপিছত মই কৈছোঁ ফোনপে'টো ডাউনলোড কৰিবলৈ মই নোৱাৰোঁ কাৰণ মোৰ মানে মোবাইলত স্পেচ নাই মানে তো মই সেইটো কাৰণে ক'লোঁ কি মই এতিয়া নোৱাৰোঁ ডাউনলোড কৰিব মই পিছতকৈ কৰিম তাৰপিছতে সিহঁতি পিছতকৈ মোক কৈছে পে'টিএমত হ'ব তো পে'টিএমত উলিয়ালোঁ পে'টিএমতে হ'ল এই ঘটনাটো তাৰপিছত পে'টিএম উলিয়ালোঁ পে'টিএমত কৈছে কি প্ৰথম মানে কৈছে কি মেম জল্দিছে নিকালিয়ে উলিয়াইছোঁ আৰু তাৰপিছত লিখিব কৈছে সিহঁতৰ কাৰ্ড নম্বৰ এটা দিছে মই টাইপ কৰিছোঁ মোক মানে ইমানেই উৎপাত নাইকিয়া কৰিছে পে'মেণ্টটো কৰিবলৈ কৈছে হাম 50,000 দেংগে মই সুধিছোঁ মোৰ 50,000টো নহয় মোৰ কনচালটেশ্যন চাৰ্জ হিচাপে মই 10টাক যদি চাওঁ মোৰ 50,000 নহয় সিহঁতি কৈছে নহয় আমি পে'মেণ্টটো আগতে কৰি দিম আৰু পে'মেণ্টটো মানে যিটোৱে মোক ফোন কৰিছে সি পে'মেণ্ট কৰিব নোৱাৰে মানে সি কৈছে মই মোৰ ছিনিয়ৰৰ ওচৰত যাব লাগিব সেই পে'মেণ্ট কৰা ডিপাৰ্টমেণ্টটো বেলেগ তেওঁৰ ওচৰত যাব লাগিব তেওঁহে গোটেইখিনি চাই মেলি কৰিব ফোনটো কাটি আকৌ অলপ দেৰি পিছত আকৌ মোক ৰিটাৰ্ণ বেক কৰিছে কল বেক কৰি আকৌ ভিডিঅ'ত আহি মোক বেলেগ এটা ফোনৰ পৰা ফোন কৰি চেম প্ৰচিজাৰ আৰু ৰাতিপুৱা যিখিনি কৰিছিলে বোলে তেনেকৈ এটা ফোন তলত ধৰক এটা ফোন ওপৰত ধৰক আপুনি কৰি থাকক মোক টাইপ কৰিব কৈছে মই নাম্বাৰটো লিখিছোঁ তাৰপিছত প্ৰথমতেতো UPI পৰা ল'লে মোৰ নিজৰ UPIটো মোক দিব কৈছে কি নাম যোৱা নাই বুলি কৈ আছে আপুনি এবাৰ নিজৰ UPI যিটো কোড যিটো পাছৱৰ্ড সেইটো দিয়ক তাৰপিছত মই টিপি দিছোঁ তাৰপিছত পটককৈ দেখালে পে'মেণ্ট ৰিচিভ বুলি এবাৰ আহিল দেখিলোঁ মই বোলো পে'মেণ্ট ৰিচিভ সিহঁতি যে ৰিচিভ কৰিছে মই মানে খেলুৱাই নাই মোৰ পে'মেণ্ট ৰিচিভ কৰিছে -50,000 বুলি পটককৈ আহিলে তাৰপিছত মোক ততেই দিয়া নাই নেক্সট আকৌ 40,000 আকৌ নেক্সট 50,000 তাৰপিছত মোৰ ডাউট হৈছে হাজবেণ্ড কিনাৰতে ৰখি আছে কৈছে তুমি নকৰিবা পেইড আহিছে নকৰিবা ষ্টপ কৰি দিয়া পেইড বুলি আহিছে পেইড মানে তোমাৰ পৰা গৈছে পইচা মই কৈছোঁ ভাই সাহেব देखिए मेरे को आपके विश्वास नहीं हो रहा आप बंद कीजिए ये मेरे को एक बार बैलेंस चेक कर लेने दीजिए हम आपके भाई की तरह हैं মোক মানে ইমানেই ট্ৰেপত লৈছে নহয় মই মানে ভাবিবলৈ একো চান্স পোৱা নাই আকৌ নেক্সট 40,000 নেক্সট 50,000 10,000 তেনেকৈ লৈ তাৰপিছত अभी आप বোলে একাউণ্ট চেক কিজিয়ে তাৰপিছত একাউণ্ট চেক কৰিছোঁ মোৰ একাউণ্টত বেলেঞ্চেই নাই 20,000 নে কিমান আছেগৈ গোটেই বেলেঞ্চ শেষ হৈ গ'ল আৰু সিহঁতি হাঁহিছে তাৰপিছত লাষ্টত 1.5 লাখ টকা ফুল 1,50,000 পূৰা টোটেল 1,50,000 লৈ গ'ল মানে মই সদায় ইমান সজাগ মই নিজে চেক কৰি থাকোঁ মই নিজে ইমান চাই দিওঁ কিন্তু সিহঁতি ইমান বেয়াকৈ মোক ট্ৰেপ কৰিলে নহয় পেচেণ্টৰ নামত মানে ইম'চনেলি ট্ৰেপ কৰি দিলে পেচেণ্ট কৰি আৰু বহুত দিনৰ পৰা ট্ৰাই কৰি আছিলে
হেঁতিটো কৈছে মোহনবাৰীৰ পৰা কৰিছোঁ, ইণ্ডিয়ান আৰ্মি মোহনবাৰীৰ পৰা কৰিছোঁ বুলি কৈছে। মই সুধিছিলোঁ ক'ৰ পৰা কৰিছে, মোহনবাৰী বুলি কৈছে। কেইবাদিনৰ পৰাও কৰি আছে আৰু মানে মোৰ চবতকৈ বিশ্বাস হ'ল কাৰণ সিহঁতি ভিডিঅ' কলত নিজৰ ড্ৰেছ পিন্ধি ওলাই দিছে আৰ্মিৰ, আৰু একদম মানে আৰ্মিৰ নিচিনা কথা পাতিছে। মই উপলব্ধি কৰিও নজনা নিচিনা হ'ল, মানে জানিও নজনা নিচিনা হ'ল। ইমান সজাগ হৈ মানুহ সঁচাকৈ বহুত সজাগ হ'ব লাগে। নিজৰ যিমানেই যি নহওক লাগে, যিমান ইণ্ডিয়ান আৰ্মি হওক, কোনেও কাৰো ওপৰত বিশ্বাস কৰিব নালাগে। আৰু সদায় নিজে যেতিয়া নিজৰ পিনটো লিখিছোঁ, সদায় সজাগ হ'বই লাগে যে মই কেলৈ লিখিছোঁ, ডাউট কৰিবই লাগে। মই ডাউট কৰিও মানে মই লিখিয়ে থাকিলোঁ। সিহঁতি কেতিয়াবা এনেকুৱা ট্ৰেপত পেলাই দিয়ে নহয়, মানুহে জানিও আৰু জনা শুনা মানুহকে সদায় নিয়ে লুটে। জানিও মই ইণ্ডিয়ান আৰ্মি বুলি ইমান মানে ইণ্ডিয়ান আৰ্মি বুলি বহুত ইম'চনেল হৈ যায় ন মানুহ, কি ইণ্ডিয়ান আৰ্মিয়ে ফোন কৰিছে হেল্প কৰিব লাগে বুলি। চ' সেইটো কাৰণে সিহঁতি কৈছে ইণ্টাৰ্ণ হয়, চেকআপ লাগিব আৰু চাফা কৰিব লাগিব, স্কেলিং লাগিব। মই ইমান ধুনীয়াকৈ প্ৰচেছখিনি কৰিছোঁ, মই ভবা নাই মানে সিহঁতি যে এনেকুৱা মোৰ লগত কৰিব বুলি। FIR আমি দিলোঁ, আমাৰ অলৰেডি FIR লিখা হৈ গৈছে। আৰু যিখিনি প্ৰচিজাৰ আছিলে, চাইবাৰ ক্ৰাইমৰ পিছত কেইবাটাও প্ৰচিজাৰ থাকে, কিছুমান হেল্পলাইন নাম্বাৰ আছে, সেইবিলাকত ফোন কৰিব লাগে, সেইবিলাকত মেছেজ কৰিব লাগে। যিখিনি কৰিব লাগে কৰিছোঁ, চাওঁ আগলৈ কি হয়।